নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি আপোনালোকলৈ এটা ভাল খবৰ লৈ আহিছোঁ। বেহাৰবাৰী আউটপোষ্টৰ নেহা অৰ্থাৎ জনপ্ৰিয় অভিনেত্ৰী অংকুষ্মিতা গগৈক আমিতো সকলোৱে চিনি পাওঁ নহয় জানো বন্ধু বান্ধৱীসকল। আজি তেওঁৰে আছে এটা ভাল খবৰ। ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব। অভিনেত্ৰী অংকুষ্মিতা গগৈ আৰু তেওঁ স্বামী বিমান ৰাজখোৱা দুয়ো পিতৃ মাতৃ হ'ল। এগৰাকী খুব মৰম লগা কন্যা সন্তানৰ পিতৃ মাতৃ হ'ল দুয়ো। ঘৰলৈ এগৰাকী লখিমী আহিল। আমাৰ চেনেলৰ তৰফৰ পৰা বহুত শুভকামনা জনাইছোঁ। কণমানিটি ভালে থাকক। আমাৰ চেনেলৰ তৰফৰ পৰা বহুত মৰম যাচিছোঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। পুনৰ এটা লগ পাম নতুন ভিডিঅ'ত। আৰু যদি কোনোবাই চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া পুনৰ নতুন ভিডিঅ' আপোনালোকে পাই থাকিব।